নমস্কাৰ ৰূপাছ ৰেচিপিলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই পিঁয়াজৰ পকৰা বনাবলৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিছোঁ। প্ৰথমতে মই দুটা ডাঙৰ ডাঙৰ পিঁয়াজ ভাল ধৰণে বাকলি গুচাই লৈছোঁ আৰু মিহি মিহিকৈ কাটি লৈছোঁ। লগতে পকৰা বনাবৰ কাৰণে জলকীয়া গুড়ি, বেচন, পিঠাগুড়ি, নিমখ আৰু অলপ পানী লৈছোঁ। মই কাটি লোৱা পিঁয়াজখিনি হাতে আৰু অলপ মোহাৰি লৈছোঁ যাতে পিঁয়াজৰ পানীখিনি ওলাই যায়। এতিয়া মই ইয়াত দুচামুচ বেচন দি দিছোঁ, 1 চামুচ পিঠাগুড়ি দিছোঁ, প্ৰয়োজন অনুসাৰে নিমখ দিছোঁ আৰু অকণমান জলকীয়া গুড়ি দি ভালদৰে মিহলাই লৈছোঁ। এইখিনি এতিয়া মই হাতেৰে ভালধৰণে সানি লৈছোঁ আৰু এতিয়া কমকৈ পানী দি আকৌ মই পুনৰ সানি ল'ম। খুব কম পৰিমাণে পানী দি মই আকৌ ভালধৰণে এতিয়া সানি লৈছোঁ যাতে সামগ্ৰীখিনি ভালদৰে মিহলি হৈ যায়। ইয়াৰ পিছত মই আকৌ পুনৰ অকণমান কম হোৱা যেন দেখি পেলাই বেচন আৰু অকণমান এচামুচ সেয়া পিঠাগুড়ি আৰু বেচন অকণ লগতে মিহলাই দিছোঁ। এনেকুৱা ধৰণে ভালদৰে মিহলাইছোঁ যাতে পকৰীটো বনাবলৈ খুব সহজ হয়, হাতত যাতে উঠি আহে পকৰীৰ নিচিনাকৈ। আপোনালোকে ইয়াত ধনিয়াও কাটি মিহলি কৰি দিব পাৰে, মই কিন্তু দিয়া নাই। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত মিঠাতেল দি লৈছোঁ আৰু জলকীয়া দুটাও লগতে মই কাটি লৈছোঁ। বেচনখিনিৰ লগত মই জলকীয়া মিহলাই দি এটা এটাকৈ ইয়াত পকৰি দি গৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে দিছোঁ, মই খালি কম জুইত ভাজিছোঁ। এতিয়া অকণমান সিজাৰ পিছত মই লৰাই দিছোঁ। লৰাই দি যাতে লাগি নধৰে সেইকাৰণে মই লৰাই দিছোঁ আৰু লুটিয়াই দিছোঁ। কম জুইতে বনাই আছোঁ, বেছি জুইত বনালে দেই যোৱাৰ সম্ভাৱনা থাকে। মই যিখিনি তেলত জেগা আছে সেইখিনিত মই পুনৰ বাকী থকা পকৰাকেইটাও দি দিছোঁ। আকৌ পুনৰ এতিয়া মই লৰাই দিম। অকণমান দেৰি সিজাৰ পিছতে মই লৰাই আৰু লুটিয়াই দিছোঁ। আপোনালোকে নিশ্চয় দেখিছে আমাৰ পকৰীখিনি অলপ সিজি আহিছে। এটা সিজি যোৱাৰ কাৰণে মই নমাই থৈছোঁ আৰু বাকীকেইটা এতিয়া মই ভাল ধৰণে সিজাই ল'ম। এয়া দেখিছে আপোনালোকে, মই ৰঙা হোৱাকৈ বনাম, তেতিয়া খাবলৈ টেষ্ট হ'ব। দেখিবলৈও ভাল লাগিব, খাবলৈও টেষ্ট হ'ব, দুইটা কথা আহি পৰে। এয়া দেখিছে পকৰীখিনি আমাৰ ধুনীয়াকৈ সিজি গৈছে। মই বজাৰত বনোৱাৰ ধৰণে ডাঙৰ ডাঙৰকৈ দিয়া নাই, মই কম তেলতে সৰু সৰুকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ ডাঙৰকৈ দি বনাব পাৰিব। আৰু এতিয়া মই আপোনালোকক ভাল ধৰণে এটা ফালি দেখুৱাম, দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে। পিঁয়াজখিনিও ভাল ধৰণে সিজি আহিছে। আপোনালোকে পৰিয়ালৰ লগত পৰিৱেশন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ।